আমাৰ মৰমৰ মোবাইল ফোনটো যদি আমি নিজে পেটাৰ্ণ লক দি আমি লক কৰি আমি যদি পাহৰি থাকো কি লক দিছিলো খুলিব পৰা নাই তেতিয়া আমি কি কৰা উচিত বাৰু ভাবি চাওকচোন এবাৰ কিমান ডাঙৰ প্ৰবলেম আমি নিজে লক কৰি আমি নিজে পাহৰি গলো কিন্তু আমি এটা খুলিব পৰা নাই তাৰ এটা উপায় আছে বন্ধুসকল তো সেই উপায়ৰ বিষয়ে আজি অলপ কথা পাতিম আমি তো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে বন্ধুসকল প্ৰায় সংখ্যক মানুহে এই মানে আনলক কেনেকৈ কৰে এই সিস্টেমটোৰ কথা প্ৰায় সংখ্যক মানুহে জানে কিন্তু এনেকুৱা কিছুমানো মানুহ আছে যিসকলে এই উপায়টোৰ বিষয়ে নাজানে কিন্তু একদম সহজ পায় কিছুমান মানুহে নাজানে গতিকে সেই নজনা মানুহখিনিৰ বাবে মই এই ভিডিওটো বনালো তো আপোনালোকে চাওকচোন ভিডিওটো বন্ধুসকল এইটো কোৱা হয় হাৰ্ড ৰিচিট মৰা বুলি যেটো মই এটা দেখাবলৈ গৈ আছো আৰু প্ৰ্যাকটিক্যালি দেখাই দিম মই এইটো কোৱা হয় হাৰ্ড ৰিচিট বন্ধুসকল এই প্ৰবলেমটো সলভ কৰিবলৈকে আমি কি কৰো দোকানত লৈ যাওঁ মোবাইল দোকানত লৈ যাওঁ আৰু দোকানীয়ে কি কৰে মোবাইলটো এদিন ৰাখে দুদিন ৰাখে এনেকুৱা ধৰণৰ কিছুমান কথা কৈ দিয়ে আৰু এদিন বা দুদিন ৰখাই দিয়ে মোবাইলটো আৰু এটো তেওঁলোকে কি কৰে 100 বা 200 পইচা লৈ পিনি আমাক ঠিক কৰি দিয়ে কিন্তু এই প্ৰবলেমটো আমি নিজে সলভ কৰিব পাৰো আমি নিজে ঘৰতে থাকি সেই মোবাইলটোৰ পৰা আমি মোবাইলটো আনলক কৰিব পাৰো এটো পেটাৰ্ণটো আমি খুলিব পাৰো বন্ধুসকল চাওক এই কামটো কৰিলে আমাৰ কি হ'ব সেই ফোনটোৰ যিখিনি ডাটা আছিলে যিখিনি ফটো আছিলে ভিডিও আছিলে গ্যালাৰীত যিবোৰ আছিলে যিবোৰ গান চান আছিলে সকলোখিনি নাইকিয়া হৈ যাব কিন্তু মোবাইলটো সম্পূৰ্ণ ক্লিন আৰু একদম আগৰ প্ৰথমে যেনেকৈ আনিছিলে নতুন মোবাইলৰ গতে হৈ যাব তো এইখিনি যদি কৰিব বিচাৰে তেন্তে আপোনালোকে এই সিস্টেমটো কৰিব পাৰে এই সিস্টেমটো ফলো কৰিব পাৰে তো ভিডিওটো বলক আমি ভালদৰে আগুৱাই লৈ যাওঁ বন্ধুসকল প্ৰথমে মোবাইলটো অফ কৰি লওক পেটাৰ্ণ লক লাগি আছে কিন্তু অফ কৰিব পাৰি লক বটনটো টিপি ফোনটো অফ কৰি লওক আৰু তাৰ পিছত ফোনটো অন কৰক মানে এটো প্ৰসেস বেলেগ সিস্টেমত অন কৰিব লাগিব এনে জেনাৰেল প্ৰসেসটোত অন কৰিলে নহব এই প্ৰসেসটো অলপ বেলেগ এই প্ৰসেসটো আপোনালোকে এনেকৈ কৰিব যে যদি আপোনালোকে মোৰ দৰে Redmi মোবাইল কিবা Redmi Xiaomi কিবা মোবাইল ব্যৱহাৰ কৰি আছে তেন্তে আপোনালোকে এই ভলিউম আপ আৰু যেটো লক বটন ভলিউম আপ আৰু লক বটনটো একে সময়তে টেপি ধৰক এনেকুৱা এখন কোলা ৰঙৰ চাৰ্ট আহিব যিখন চাৰ্ট আপোনালোকে টাচ কৰিব নোৱাৰিব এখন টাচ কৰিবলৈ হলে আপোনালোকে কন্ট্ৰোল কৰিব লাগিব কি ভলিউম আপ আৰু ডাউন বটনেদি এখন চাৰ্ট কন্ট্ৰোল কৰিব লাগিব আৰু এই চাৰ্টখনৰ তললৈ ওয়াইপ ডাটা আৰু ফ্যাক্টৰি ৰিসিট থকা অপচনটো লৈ আপোনালোকে ভলিউম ডাউন বটনটো দি ক্লিক কৰি ভলিউম ডাউন বটনটো টিপি এই ওয়াইপ ডাটা আৰু ফ্যাক্টৰি ৰিসিট ইয়াৰ অপচনলৈ লৈ আহিব লাগিব এই ওয়াইপ ডাটা বা ফ্যাক্টৰি ৰিসিট অপচনটো লৈ আপোনালোকে বন্ধুসকল ভলিউম ডাউন বটনটোৰে দি টিপি আনি এই ওয়াইপ ডাটা আৰু ফ্যাক্টৰি ৰিসিটত আপোনালোকে লক বটনটোৰে দি ওকে কৰি দিয়ক আৰু অলপ সময় ৰখি দিয়ক একো নকৰিব ওকে কৰি দিয়াৰ পিছত ফোনটো নিজে অফ হৈ যাব আৰু ফোনটো একো নকৰিব অলপ দেৰি থৈ দিয়ক ফোনটো নিজে আকৌ অন হৈ যাব অন হৈ যোৱাৰ পিছত ফোনটো একো লক নাথাকে বন্ধুসকল আগৰ যিখিনি পেটাৰ্ণ লক দিয়া আছিল একো লক নাথাকে তাত ফটো গ্যালাৰী যিমান আপোনালোকে সেভ কৰি দিছিলে সম্পূৰ্ণ ডাটা উৰি যাব আৰু ফোনটো আগৰ দৰে নতুন হৈ পৰিব আপুনি যেনেকৈ দোকানৰ পৰা আনিছিলে তেনেকুৱা ধুনিয়া নতুন এটা মোবাইল হৈ পৰিব যদি বন্ধুসকল আপোনালোকে Xiaomiৰ বাহিৰে আন বেলেগ কিবা কোম্পানীৰ ফোন ব্যৱহাৰ কৰি আছে তেতিয়া আপোনালোকে গুগলত ফাৰ্স্ট মাৰি দিয়ক হাৰ্ড ৰিসিট লিখি দিয়ক HARD হাৰ্ড RESET হাৰ্ড ৰিসিট আৰু এই ফোনটোৰ নাম আৰু মডেলটো আপোনালোকে লিখি দিয়ক আৰু সাৰ্চ কৰি দিয়ক আৰু গুগলে পোন প্ৰথমতে আপোনালোকক দেখাই দিব কোনকিটা সুইচ টিপি পিনে এটো আনলক কৰিব লকটো খুলিব পাৰি দেখাই দিব পোন প্ৰথমে দেখাই দিব তো বন্ধুসকল আজি ভিডিওটো ইমানেই আছিল বন্ধুসকল হেকত আপোনালোকক কওঁ যে মোৰ এই চেনেলটো আপোনালোকে চাই সাবস্ক্ৰাইব কৰিব যদি ভাল পায় লাইক এটা কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব ধন্যবাদ